নমস্কাৰ, মই কৌস্তভ। আজি মই আপোনালোকৰ লগত আলোচনা কৰিম SBI মিনি ব্ৰাঞ্চ অৰ্থাৎ কাষ্টমাৰ সাৰ্ভিস পইণ্ট আপুনি কেনেকৈ খুলিব পাৰে বা আপুনি কেনেকৈ পাব, অৰ্থাৎ SBI এজেন্ট আপুনি কেনেকৈ হ'ব আৰু SBI মিনি ব্ৰাঞ্চত কি কি সুবিধা দিয়া হয়, এই সকলোখিনি কথা মই আজি এই ভিডিঅ'টোত আলোচনা কৰিম। যদিহে আপুনি এজন সংস্থাপনহীন যুৱক বা যুৱতী, তেতিয়াহ'লে মোৰ এই ভিডিঅ'টো চাওক। যদি আপুনি এতিয়াও মোৰ এই চেনেলটো সাবস্ক্ৰাইব কৰা নাই, প্লিজ সাবস্ক্ৰাইব কৰক, কিয়নো মই আৰু বিভিন্ন ধৰণৰ এনেকুৱা তথ্যৰ ওপৰত ভিডিঅ' বনাবলৈ আহি আছো আপোনালোকৰ মাজলৈ। তো বলক ষ্টাৰ্ট কৰোঁ। SBI মিনি ব্ৰাঞ্চ খুলিবলৈ হ'লে প্ৰথম কথাটো হৈছে আপুনি ক'ত এপ্লাই কৰিব। তাৰ কাৰণে আপুনি তিনিটা কোম্পানী আছে। প্ৰথমটো হৈছে অক্সিজেন, দ্বিতীয়টো হৈছে সঞ্জীৱনী আৰু 3 নম্বৰটো হৈছে পে পইণ্ট ইণ্ডিয়া। আপুনি এই তিনিটা কোম্পানীৰ আপুনি গুগলত সাৰ্চ কৰি দিলে পাই যাব। ইয়াত গৈ কিনে আপুনি অনলাইন এপ্লাই কৰিব লাগিব। আপুনি এপ্লাই কৰাৰ 45 দিনৰ ভিতৰতে আপুনি কাষ্টমাৰ সাৰ্ভিস পইণ্ট পাই যাব বা আপুনি SBI এজেন্ট হ'ব পাৰিব। SBI মিনি ব্ৰাঞ্চ অৰ্থাৎ কাষ্টমাৰ সাৰ্ভিস পইণ্টৰ কাৰণে মিনিমাম প্ৰয়োজনীয়তা, একচুৱেলি প্ৰয়োজন বুলি ক'বলৈ গ'লে তেনেকুৱা একো নাই। মাত্ৰ 15,000 টকাৰে আপুনি তাত ৰেজিষ্ট্ৰেশ্যন কৰিব লাগিব। আপোনাক এটা ৰুম লাগিব, অৰ্থাৎ আপোনাক এটা প্লেচ লাগিব য'ত আপোনাৰ কাষ্টমাৰ সাৰ্ভিস পইণ্ট খুলিব। আপোনাক এটা কম্পিউটাৰ আৰু মাত্ৰ এটা ইণ্টাৰনেট কানেকশ্যন, এই তিনিটা বস্তু হৈ গ'লে আপুনি কাষ্টমাৰ সাৰ্ভিস পইণ্ট খুলিব পাৰে। মই কৈ আছো বন্ধুসকল, অতি সহজ বস্তু এটা। আপুনি চাকৰিৰ কাৰণে বহুত দৌৰিলে, বহুত পইচা খৰচ কৰিলে, এতিয়া আৰু সেইবিলাক কৰিব নালাগে। কাষ্টমাৰ সাৰ্ভিস পইণ্ট খোলক, কিয়নো SBI মেইন ব্ৰাঞ্চত যিখিনি সুবিধা আছে কাষ্টমাৰ সাৰ্ভিস পইণ্টতো সেই গোটেইখিনি সুবিধাই দিয়া হ'ব। মাত্ৰ ইয়াত এটাই ডিফাৰেন্স, আপোনাৰ এমাউণ্টৰ এটা লিমিট থাকিব। বাকী সকলো সুবিধা, যেনে আপুনি পইচা উলিয়াব পাৰে, পইচা আপুনি ডিপজিট কৰিব পাৰে, আপুনি পইচা ট্ৰেন্সফাৰ কৰিব পাৰে, অথবা আপুনি লোন ল'ব পাৰে, আপুনি চেক ভঙাব পাৰে। SBI মেইন ব্ৰাঞ্চত যিবিলাক কাম কৰা হয়, যিবিলাক সাৰ্ভিস দিয়া হয়, সকলো ধৰণৰ সাৰ্ভিসে কাষ্টমাৰ সাৰ্ভিস পইণ্টত দিয়া হয়। ইয়াৰ উপৰিও আপুনি কাষ্টমাৰ সাৰ্ভিস পইণ্টত পেন কাৰ্ড বনাব পাৰিব, বাছ টিকেট, ৰেল টিকেট বা এয়াৰ টিকেট আপুনি বুক কৰাব পাৰিব, বা তাৰ লগতে বিভিন্ন ধৰণৰ সুবিধা কাষ্টমাৰক দিব পাৰিব। আপোনাৰ তাত কাষ্টমাৰ আহিবই আহিব। আৰু ডাঙৰ কথাটো হৈছে যে SBI দৰে এটা ব্ৰেণ্ড আমাৰ লগত থাকিব, গতিকে ইয়াত কাষ্টমাৰ নাহা কোনো কথাই নাই। গতিকে মই আশা কৰোঁ বন্ধুসকল, আপোনালোকৰ এই কাষ্টমাৰ সাৰ্ভিস পইণ্ট খোলক আৰু আপোনালোক স্বাৱলম্বী হওক। যদিহে আপুনি মোৰ এই ভিডিঅ'টো ভাল পাইছে, তেতিয়াহ'লে লাইক কৰিবলৈ নাপাহৰিব। আৰু যদি কিবা ক'বলগীয়া আছে বা সুধিবলগীয়া আছে, তেতিয়াহ'লে নিশ্চয়কৈ কমেণ্ট দিয়ক। আৰু যদি আপুনি এতিয়াও মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, ছাবস্ক্ৰাইব কৰক, কিয়নো মই আৰু বিভিন্ন ধৰণৰ বিজনেছ আইডিয়া লৈ আপোনালোকৰ মাজলৈ আহি আছো। ধন্যবাদ।